কিন্তু তাৰে ভিতৰত এনেকুৱা কিছুমান কথা থাকে যিখিনি কথা কেতিয়াও পতি পত্নীৰ মাজত আলোচনা কৰিব নালাগে। পতি পত্নীসকলে কেতিয়াও ইজনে আনজনৰ ঘৰখনক লৈ বেয়াকৈ ক'ব নালাগে বা কেতিয়াও অপমান কৰিব নালাগে। অতীতৰ কথাবোৰক লৈ কেতিয়াও ইজনে আনজনৰ লগত আলোচনা কৰিব নালাগে। তুমি অযোগ্য বা তোমাৰ লগত বিয়া হৈ মোৰ জীৱনটো নষ্ট হ'ল। নিজৰ সম্পৰ্কৰ মাজত কেতিয়াও তৃতীয়জন ব্যক্তিক আহিবলৈ দিব নালাগে বা কেতিয়াও তৃতীয়জন ব্যক্তিৰ কথা শুনিব নালাগে। আমি সকলোৱে জানো যে পতি পত্নীৰ সম্পৰ্কটো ভাল হৈ থাকিবলৈ হ'লে পতি পত্নীৰ মাজত সদায় খোলাকৈ কথাবোৰ আলোচনা কৰিব লাগে। কিন্তু তাৰে ভিতৰত এনেকুৱা কিছুমান কথা থাকে যিখিনি কথা কেতিয়াও পতি পত্নীৰ মাজত আলোচনা কৰিব নালাগে। আৰু সেইবোৰ কথা আলোচনা হ'লে কি হয়, সেই পতি পত্নীৰ মাজত কাজিয়াৰ সৃষ্টি হোৱাৰ সম্ভাৱনাটো বহুত বেছি বাঢ়ি যায়। গতিকে এই ভিডিঅ'টোৰ মাধ্যমে তাৰে ওপৰত আজি কেইটামান কথা আলোচনা কৰিম। চ' পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম পইণ্টটো হ'ল মানুহজনেই হওক বা মানুহগৰাকী হওক নিজৰ সম্পৰ্কটো লৈ কেতিয়াও আন পতি পত্নীসকলৰ লগত বা নিজৰ মাক দেউতাক বা নিজৰ ককাই ভাই বাই ভনী নিজৰ বন্ধু বান্ধৱীৰ লগত কেতিয়াও তুলনা কৰিব নালাগে। আৰু যেতিয়াই নিজৰ সম্পৰ্কটো আন মানুহৰ লগত তুলনা কৰিব তেতিয়াই পতি পত্নীৰ সম্পৰ্কৰ মাজত বিশ্বাস কমি যাব আৰু শেষত গৈ নিজৰ পতি পত্নীৰ সম্পৰ্কটোৰ মাজত সদায় কাজিয়াৰ সৃষ্টি হ'ব। দ্বিতীয় পইণ্টটো হ'ল পতি পত্নীসকলে কেতিয়াও ইজনে আনজনৰ ঘৰখনক লৈ বেয়াকৈ ক'ব নালাগে বা কেতিয়াও অপমান কৰিব নালাগে। কাৰণ কোনো মানুহে নিজৰ ঘৰখনৰ কথা বেয়াকৈ শুনিব নিবিচাৰে আৰু সহ্য কৰিব নোৱাৰে। আমি সকলোৱে জানো যে নিজৰ ঘৰখন লাগে কেঁচাই হওক পকাই হওক বা ভালেই হওক বেয়াই হওক নিজৰ ঘৰখনৰ দৰে আন একোৱেই হ'ব নোৱাৰে। তৃতীয় পইণ্টটো হ'ল অতীতৰ কথাবোৰক লৈ কেতিয়াও ইজনে আনজনৰ লগত আলোচনা কৰিব নালাগে। আৰু যিমানেই অতীতৰ কথা খুচৰি থাকিব সিমানেই পতি পত্নীৰ মাজত সম্পৰ্কটো সদায় বেয়া হৈ গৈ থাকিব আৰু সমস্যাৰ সৃষ্টি হোৱাটো 100% গেৰাণ্টি। অতীতত হৈ যোৱা ভুল কেতিয়াও শুধৰাব নোৱাৰি। গতিকে অতীতক বাদ দি বৰ্তমানক সদায় আদৰিবলৈ চেষ্টা কৰিব লাগে আৰু বৰ্তমানক লৈ সদায় জীয়াই থাকিবলৈ চেষ্টা কৰিব লাগে। চতুৰ্থ পইণ্টটো হ'ল ইজনে সিজনৰ কামৰ প্ৰতি সন্মান কৰাটো বিশেষ প্ৰয়োজন। কেতিয়াবা কিছুমান পৰিস্থিতি দেখিবলৈ পোৱা যায় যে ইজনে সিজনে কামৰ প্ৰতি সন্মান নকৰে, সদায় সমালোচনা কৰে আৰু যাৰ ফলত পতি পত্নীৰ মাজত সদায় কাজিয়াৰ সৃষ্টি হয়। কিন্তু এটা কথা আমি সদায় মনত ৰখা দৰকাৰ, এখন ঘৰ ভালদৰে চলিবলৈ হ'লে বা সুখী হ'বলৈ হ'লে ইজনে সিজনক সদায় সমৰ্থন কৰিব লাগিব, ইজনে সিজনক সদায় সাহস দিব লাগিব। তেতিয়াহে যিকোনো এখন ঘৰ সদায় সুখী হৈ পৰে। পঞ্চম পইণ্টটো হ'ল কেতিয়াও ইজনে সিজনক বেয়াকৈ ক'ব নালাগে বা অপমান কৰিব নালাগে। যেনে তুমি একো নাজানা, তুমি কোনো মানুহ নহয়, তুমি অযোগ্য বা তোমাৰ লগত বিয়া হৈ মোৰ জীৱনটো নষ্ট হ'ল। এনেধৰণৰ কথায়ো পতি পত্নীৰ সম্পৰ্কটো বহুত বেছিকৈ দুৰ্বল কৰি তোলে। ষষ্ঠ পইণ্টটো হ'ল আৰ্থিক উপাৰ্জনক লৈ কেতিয়াও তৰ্ক কৰিব নালাগে। কেতিয়াবা কিছুমান পতি পত্নীক দেখা পোৱা যায় যে তেওঁলোকে নিজৰ উপাৰ্জনক লৈ বহুত বেছি তৰ্ক কৰে, সদায় ডায়লগ মাৰে যে মইহে উপাৰ্জন কৰিছোঁ, ঘৰৰ সকলোখিনি কাম মই কৰিবলগীয়া হয়, মই পইচা দিলেহে ঘৰখন চলে। তেনেবোৰ কথাই কি হয় মানুহৰ মনত সদায় অহংকাৰ সৃষ্টি কৰে। আৰু যেতিয়া মানুহৰ মনত অহংকাৰ সৃষ্টি হৈ যায় এই যিকোনো এটা সম্পৰ্ক ধ্বংস হ'বলৈ বেছি টাইম নালাগে। আমি সকলোৱে জানো অহংকাৰেই হ'ল মানুহৰ জীৱনৰ মূল পতন। সপ্তম পইণ্টটো হ'ল অফিচৰ টেনশ্যন সদায় অফিচতে এৰি থৈ আহিবলৈ চেষ্টা কৰিব লাগে। কেতিয়াবা কি হয় কিছুমান মানুহে অফিচৰ টেনশ্যন ঘৰলৈ লৈ আহে আৰু যাৰ ফলত তেওঁৰ মাইণ্ডটো কাম নকৰে আৰু আহি তেওঁ নিজৰ পত্নীৰ লগত সদায় তৰ্ক হয় বা কাজিয়া হয়। গতিকে যিমান পাৰে যিখিনি টেনশ্যন আছে বা কামৰ যিখিনি প্ৰেছাৰ আছে সেইখিনি সদায় বাহিৰতে এৰি থৈ আহিবলৈ চেষ্টা কৰিব লাগে। সেইখিনি বস্তু ঘৰলৈ আনিবই নালাগে। আৰু ঘৰলৈ লৈ অহাৰ পিছত বেমতলব মানে নিজৰ পত্নীৰ লগতে হওক বা নিজৰ ল'ৰা ছোৱালীৰ ওপৰতে সেইখিনি খং কেতিয়াবা উলিয়াবলগীয়া হৈ যায়। গতিকে অফিচৰ টেনশ্যন সদায় অফিচতে এৰি থৈ আহিবলৈ চেষ্টা কৰিব লাগে। আৰু একেবাৰে শেষৰ পইণ্টটো হ'ল নিজৰ সম্পৰ্কৰ মাজত কেতিয়াও তৃতীয়জন ব্যক্তিক আহিবলৈ দিব নালাগে বা কেতিয়াও তৃতীয়জন ব্যক্তিৰ কথা শুনিব নালাগে। এইটো সঁচা কথা যে পতি পত্নী সম্পৰ্কৰ মাজতেই হওক বা যিকোনো এটা সম্পৰ্কৰ মাজতেই হওক 90% সমস্যাৰ সৃষ্টি কাৰণ হ'ল এজন তৃতীয়জন ব্যক্তি। এই তৃতীয়জন ব্যক্তিয়ে এটা সাধাৰণ কথাকো বহুত বেছি জটিল কৰি পেলায়, যাৰ ফলত এটা ভাল সম্পৰ্কও লাহে লাহে বেয়া হ'বলৈ আৰম্ভ হৈ যায়। শেষত এটা কথাই মই ক'ব বিচাৰোঁ যে পতি পত্নীসকলৰ মাজত সেইবোৰ কথা আলোচনা কৰা ভাল যিবোৰ কথাই পতি পত্নীৰ সম্পৰ্কটো সদায় ভাল কৰি ৰখাত সহায় কৰে বা যিবোৰ কথা পতি পত্নীৰ সংসাৰখনৰ বাবে সদায় লাভদায়ক হয়। আৰু এটা কথা আমি মনত ৰখা দৰকাৰ যে বিপদৰ সময়ত আমি ইজনে সিজনৰ কাষত সদায় থাকিব লাগিব। বন্ধুসকল এইকেইটা আছিলে সৰু সৰু সাধাৰণ কথা মই মোৰ অনুভৱৰ পৰা মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। যদি কথাকেইটা ভাল লাগিছে এটা কমেণ্ট কৰি জনাব, লগতে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো হিট কৰিব। চ' আজিলৈ ইমানেই,
নমস্কাৰ।